আমার সভাপতি মহোদয় আদরি জানাইছে ধন্যবাদ থাকিল प्रमोद बर'नि UPPL हानजाया सरकार सालायनायखौ मोजां मोनना UPPL हानजायाव लोब लोब जयनिं जानायखौ नुनो मोनदों। मैया 30 नं गरेश्वर बियाबनि साथाम बारग BLT दिलीप सरगियारि, बारग BLT बालाबारि VCDCनि बारग मासिगिरि रहिराम बर' आरो बारग BLT बागदबा VCDCनि मासिगिरि महाराजा बर'आ BTRनि गाहाय मावफुं सोद्रोमा प्रमोद बर'जों जयनिं जानायनि उननिफ्रायनो गरेश्वर बियाबनि महर सोलायदों। मानोना बिथांमोन साथाम बारग BLTनि सोद्रोमाफोरा थांनाय समाव BPFनि जाना गोख्रों खामानि मावदोंमोन। दिनै 30 नं गरेश्वर बियाबनि सिङाव थानाय बरगुली मावामारि गामिनि BPF हानजानि मददगिरिफोर गासै 200 सा सोद्रोमाफोरा जयनिं जायो। बे जयनिं हाबाफारिखौ सामलायो गरेश्वर ब्लक कमिटि UPPLनि आफादगिरि देबजित ब्रह्म। गरेश्वर बियाबनि क'अर्डिनेटर रमित सरगियारि, तामुलपुर जिल्ला UPPLनि नेहाथारि बानेश्वर नार्जारि, तामुलपुर जिल्ला माइनरिटि सेल UPPLनि आफादगिरि आब्दुल अहाइद, गरेश्वर ब्लक UPPLनि नेहाथारि दिदोम खुंगुर बसुमतारि, नर मोहम्मद आनसारा आहमेद बिथांमोनजों लोगोसे गोबां दैदेनगिरिफोरा बाहागो लायो। মহামাৰী অঞ্চল বুলি কয় আৰু এই অঞ্চলত আমাৰ UPPL চৰকাৰৰ যি শান্তি সমৃদ্ধি ঐক্য ইয়াৰ এটা নিদৰ্শন দেখা পায়। আজি 200টাধিক লোকে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে 200 আৰু ইয়াৰে কিছু অংশ আমাৰ BPF দলৰ পৰা আহিছে। তেওঁলোকক এই চেগতে আমি আমাৰ দলৰ মজিয়াত স্বাগতম জনাইছো। তেখেতসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। কিয়নো অনগত দিনত তেখেতসকলে বিভিন্ন ধৰণৰ যি সমস্যাত ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাত তেখেতসকলে জৰ্জৰিত হৈ আছিল আৰু এই 30 নং গড়েশ্বৰ সমষ্টিত যোৱা 4 বছৰত যিটো উন্নয়নৰ ধাৰা এটা অব্যাহত ৰাখিছে এই অব্যাহত দেখা পাই আজি তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এই ওলাই অহা দেখা পাই আজি বিভিন্ন দল সংগঠনৰ বিভিন্ন পাৰ্টিৰ ফালৰ পৰা আজি আহিছে আৰু ইয়াতে বিশেষকৈ আমাৰ দলত অন্তৰ্ভুক্ত হ'বলৈ আগবাঢ়িছে স্বতঃস্ফূৰ্তভাৱে আহিছে বিশেষকৈ BPF দলৰ কেইবাগৰাকীও নেতা আৰু এই চেগতে তেখেতসকলকো টোটেল আজি ইয়াতে সমুদায় 200 ইয়াতে জয়নিং পৰ্ব আমাৰ আয়োজন কৰা হৈছে আৰু এই 200ত কেইবা সংখ্যক আমি এতিয়ালৈকে লিষ্টখন পোৱা নাই কেইবা সংখ্যক ব্যক্তি আমাৰ বিশেষকৈ BPF দলৰ পৰা ইয়াত স্বতঃস্ফূৰ্তভাৱে জয়েন কৰিবলৈ আহিছে। UPPL দলৰ কি কাৰণত জয়েন হোৱা বুলি আপুনি ভাবে? একচুয়ালি UPPL দলত জয়েন হোৱাৰ কাৰণটো বিভিন্ন ধৰণৰ আছে। এক নম্বৰতে আছে উন্নয়ন আৰু আমি 17টা বছৰ আগতে BPF চৰকাৰ থাকোতে আমি 17টা বছৰ যি জনসাধাৰণে যিটো এটা অশান্তিৰ পৰিৱেশত বিৰাজ কৰিছিল এটা জাতি ধৰ্ম নিৰ্বিশেষ সকলোৰে মাজত এটা সংঘাত সৃষ্টি হৈছিল আৰু এই 4টা বছৰত যিটো প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে এটা ঐক্যবদ্ধভাৱে মিলাপ্ৰীতিৰে যি বসবাস কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে আজি ৰাতি 11টা বজাতো আপোনালোকে ওলাই যাওক। আজি সেই 17টা বছৰৰ যিটো পৰিৱেশ আজি সেই পৰিৱেশ কিন্তু আজি লক্ষণীয়ভাৱে আমি দেখা পোৱা নাই। সেই ক্ষেত্ৰত মানুহে শান্তি বিচাৰে, মানুহে উন্নয়ন বিচাৰে। সেই ক্ষেত্ৰত তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এইটো এটা হ'ল কাৰণ। তেখেতসকলৰ 1 নম্বৰ কাৰণ যদি চাবলৈ যাওঁ আমি মেইন কথা হ'ল উন্নয়ন, দ্বিতীয়তে হৈছিল শান্তি। তেখেতসকলে উন্নয়ন আৰু শান্তি বিচাৰিয়ে আজি আমাৰ দলত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। অসমৰ বিভিন্ন জায়গাত এতিয়া বিজেপি চৰকাৰে উচ্ছেদ যেটো কৰি আছে তো ইটো লৈ আপোনালোকে মাইনৰিটি হিচাপে সংকিত হৈছে? নহয় ইয়াতে আমাৰ চাওক আজি উচ্ছেদৰ বিষয়ত আমি সেইটো বিষয়ত নাযাওঁ। সেইটো আপোনাৰ অসম চৰকাৰৰ এটা পদক্ষেপ যি চৰকাৰী ভূমিত তেখেতসকলে বসবাস কৰিছে আৰু তেখেতসকলক এটা উচ্ছেদ চলাইছে। আমি সেইটো সংক্ৰান্তত নাযাওঁ। আজি BTCত তেনেকুৱা ভয় কৰিব লগা বা হেৰি কৰিব লগা একো বিষয় এতিয়ালৈকে অহা নাই আৰু বিশেষকৈ আমাৰ মাইনৰিটিৰ মাজত যিটো শংকাত মানুহে ভাবি আছে এটা শংকাত ভুগি আছে। একচুৱেলি তেনেকুৱা শংকাত এতিয়ালৈকে কোনো আমি ভোগা নাই। একো নাই। আমি UPPLত অহাৰ পিছত তেখেতসকলে শংকাত ভুগিব লগা একো পৰিৱেশ এতিয়ালৈকে অহা নাই।
এনে অঞ্চলত আপোনালোকৰ এই অঞ্চলৰ উন্নয়ন কেনেকুৱা হৈছে? উন্নয়ন যথেষ্টভাৱে হৈছে। ৰাস্তা পদূলিৰ পৰা 5 বছৰত সম্পূৰ্ণ হোৱাই নাই। এই 5 বছৰ সম্পূৰ্ণ হোৱাই নাই, কিন্তু কৰিবলগীয়া কামো বহুত আছে। এইটো নকওঁ যে আমাৰ কাম কৰিবলগীয়া নাই। যিটো সময়ত এতিয়ালৈকে গড়েশ্বৰ সমষ্টিত আমাৰ 40টাকৈ ৰাস্তা অলৰেডি হৈ গৈছে, বিভিন্ন ধৰণৰ ৰাস্তা পদূলি অলৰেডি চেংচন হৈ গৈছে। তো একেবাৰতে 5 বছৰতে সম্পূৰ্ণৰূপে এটা মানে উন্নয়ন কৰিব নোৱাৰি, কিন্তু যিখিনি হৈছে যথেষ্ট হৈছে। অহা 5 বছৰত আকৌ আমি ইয়াতকৈ আৰু 10 গুণ আমি আগবঢ়াই যাব বুলি এটা আমাৰ মনত আশা। আৰু ৰাইজক আপুনি কি অনুৰোধ কৰিব বিচাৰে? ৰাইজক মই এটাই ভাৱে অনুৰোধ জনাব বিচাৰিছো, তেখেতসকলে আহক, স্বতঃস্ফূৰ্তভাৱে আহক, UPPL দলক সমৰ্থন কৰক আৰু আকৌ এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL চৰকাৰ গঠন কৰক। মাইনৰিটি সেলৰ এক্সিকিউটিভ মেম্বাৰ নুৰ মহম্মদ আলী। আমি য'ত উপস্থিত আছোঁ গড়েশ্বৰ ব্লকৰ একদম ভিতৰুৱা অঞ্চল। ইয়াত আজি 17 বছৰে কোনোদিনেই আজি য'ত আমি উপস্থিত আছোঁ ইয়ালৈকে গাড়ী লৈ অহাটো বেলেগ কথা, খোজকাঢ়ি অহাও টান নাছিল। কিন্তু এইবাৰ গড়েশ্বৰ ব্লকৰ পৰা আমাৰ সেই ৰাস্তাবিলাকত এইটো চুপাতে আৰু কেইবাটাও ৰাস্তা আছে, সেইবিলাকত চেন গ্ৰেভেল দিছে। আৰু আমি প্ৰমোদ বড়ো চৰকাৰৰ দিনত ইয়াতে সুবিধা হৈছে, আমাৰ অঞ্চলতে এখন মিনি ষ্টেডিয়াম, এখন হস্পিটেল, আমাৰ গাঁৱৰ তামোলপুৰ ব্লকত এখন RCC ব্ৰিজ, আল্টিমেটলি কেম্প হ'ল, এইখন দলং হ'ব। তাৰপিছত আমাৰ গাঁৱৰ ভিতৰতো তামোলপুৰ ব্লকৰ ভিতৰত বহুতো ৰাস্তাৰ মানে কদৰ্য ৰূপ আছিল, গাড়ী ঘোঁৰা লৈ যাব পৰা অৱস্থা নাছিল। সেইখিনিতো চেন গ্ৰেভেল দি উন্নয়ন কৰিছে। আৰু বিশেষকৈ আমাৰ হেৰি হৈছে, দলংখনৰ কাৰণে ৰাইজে বহুত মানে শান্তি পাইছে যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কোনো ধৰণৰ কোনো আপত্তি বিপত্তি নকৰাকৈও আমি অকল তামোলপুৰেই নহয়, গড়েশ্বৰ ব্লকৰো কিছু সংখ্যক আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত পৰি যাব। আমি ডিষ্ট্ৰিক্ট এখন পাইছোঁ। ডিষ্ট্ৰিক্ট এখন পোৱাৰ লগে লগে আমি ডিষ্ট্ৰিক্ট লেভেলৰ যিমানখিনি একদম টপ টু বটম যিমানখিনি পাব লাগে আমি সেইখিনি পাবলৈ সক্ষম হৈছোঁ আৰু কিছু হ'ম। মেডিকেল কলেজ এখন হ'ল। গতিকে সেইজন মানুহৰ নেতৃত্বত আজি আমি যিখিনি পাইছোঁ, আগতেই কোনো চৰকাৰৰ দিনতে, অকল BPF বুলি নহয়, কোনো চৰকাৰৰ দিনতে আমি পোৱা নাছিলোঁ। গতিকে মানুহবিলাকে আচলতে আকৰ্ষিত হৈ প্ৰমোদ বড়োৰ নেতৃত্বত আহিবলৈ বিচাৰিছে। আজি ইয়াত প্ৰায় 200ৰো অধিক জইনিং কৰিব, আপোনালোকে দেখাই পাব নিশ্চয়। গতিকে উন্নয়নটো দেখা পায় মানুহ, উন্নয়নৰ যিটো শিক্ষাৰ ক্ষেত্ৰত হওক বা অন্য দিশত হওক, উন্নয়নৰ যিকোনো ক্ষেত্ৰতেই কোনো এটা দিশো বাদ পৰি যোৱা নাই। গতিকে সেয়ে আমি মাইনৰিটি চেলৰ পৰা এই যিখিনি মানুহ আজি আহিব, ইয়াত আকৰ্ষিত হৈয়ে আহিব। আচলতে কোনেও কাকো জোৰ জবৰদস্তি কৰিব লগা হোৱা নাই। শান্তি অহা বুলি কৈছে। আপোনালোকৰ মাজত নাই, একেবাৰে নাই। ভয় শংকাটো নাই। সেইবিলাক আগৰ মানুহবিলাকে মিটিঙতো কৈ আছে, আজিও কৈ আছে। সেইকাৰণে মই সেইটোৰ পৰা এৰাই চলিব বিচাৰিছিলোঁ। কিন্তু কথা হ'ল কি, শান্তিটো আমি যথেষ্ট পৰিমাণ পাইছোঁ। যিমানখিনি পাব লাগে তাতকৈ বেছি পাইছোঁ। কাৰণ এইটো সম্ভৱ হৈছে একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। আগতে আমাৰ হোৱা নাছিল। ইয়াতে আমি যি ঠাইত থিয়া হৈছোঁ, এইখিনিতেই BPFৰ দিনত দলং ইয়াতে নিৰ্মাণ কৰিম বুলি কৈ পেলাই মিটিং কৰিছিল। আমি নিজে শুনিবলৈ পাইছিলোঁ। কিন্তু দলংটো বেলেগ কথা, নাও এখনো নহ'ল। আৰু ইয়াতে ডাম্পাৰ, ট্ৰেক্টৰ দি বেলচা দি চেন গ্ৰেভেল দিয়াটো বেলেগ কথা, চামুচেদিও দিয়া নাছিল। আজি কিন্তু আমি পাইছোঁ, চামুচেদিও দিয়া নাছিল। শেষত আমি আহ্বান জনাইছোঁ ৰাইজৰ লগতে সকলোকে, মানে যিখিনি আহিলে সকলোকে আহিবৰ কাৰণে UPPL দলত আহি প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰাৰ কাৰণে আহ্বান জনাই এটা মেছেজ মানে ৰাইজক দিব বিচাৰিছোঁ। আজি গড়েশ্বৰ সমষ্টিৰ মহামাৰী গাঁৱত এখন বৃহৎ জইনিং কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীত প্ৰমোদ বড়ো ছাৰৰ নীতি আৰু আদৰ্শত প্ৰতভূত হৈ আজি 200ৰো অধিক মানুহ এই জইনিং কাৰ্যসূচীত জইনিং হ'ব। কথা হ'ল, এই মানুহখিনি জইনিং হোৱাৰ মূল উদ্দেশ্য হ'ল BTR চৰকাৰত প্ৰমোদ বড়ো ছাৰৰ যি নীতি আদৰ্শ, যি উন্নয়নৰ ধাৰা বা মাইনৰিটি সমাজৰ যি উন্নয়নৰ ধাৰা, মাইনৰিটি সমাজৰ যি উন্নয়ন দিশে আগবঢ়াই লৈ যোৱাৰ যি পৰিকল্পনা, এই পৰিকল্পনাত মানুহখিনি ভাল পায় আজি UPPL দলত যোগদান কৰাৰ কাৰণে মনস্থ কৰিছে। আৰু প্ৰমোদ বড়ো ছাৰে মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে যি পাঁচখন হজভৱন নিৰ্মাণ কৰি আছে, এইটো মাইনৰিটিৰ কাৰণে এটা বহুত ডাঙৰ এটা পৰিপন্থা। আৰু BTR প্ৰধান প্ৰমোদ বড়ো ছাৰৰ মাইনৰিটিৰ হকে যি কাম কৰি আছে, যি BTCত যি উচ্ছেদৰ কথা চলি আছে, প্ৰমোদ বড়ো ছাৰে এটা কথাই কৈছে, প্ৰমোদ বড়ো ছাৰ থকালৈকে
PTCত কোনো ধৰণৰ এভেকশ্যন নহয়, মাইনৰিটি সমাজ কোনো ধৰণৰ শংকিত হ'ব নালাগে। মই এইটোই মেছেজ দিব বিচাৰোঁ যে PTCত কোনো ধৰণৰ এভেকশ্যন নহয়, PTCত কোনো ধৰণৰ ভূমি উচ্ছেদ নহয়। এই হ'ল প্ৰমোদ বড়ো ছাৰৰ নীতি আদৰ্শত চলি থকা BTR চৰকাৰ। ইয়াত আমি সকলোৱে দলে বলে সহযোগ কৰিছে। আৰু ইয়াত যিখিনি ডেভেলপমেণ্ট তামোলপুৰ ডিষ্ট্ৰিক্ট এতিয়া ধৰক BTR চৰকাৰ 2020 চনত BTR চৰকাৰ অহাৰ পিছত যি ডেভেলপমেণ্টৰ যি ধাৰা আমাৰ বৰগলিৰ নিচেই ওচৰত থকা যি মিনি ষ্টেডিয়াম এখন হৈ আছে, বৰলীয়া নদীৰ ওপৰত দলং এখন হৈ আছে, এইটো যোৱা 17 বছৰ BPF চৰকাৰ থকাৰ দিনত কিন্তু কোনো ধৰণৰ ডেভেলপ বা উন্নয়নৰ মুখ আমি দেখিবলৈ পোৱা নাছিলোঁ। BTR চৰকাৰ অহাৰ পিছত 2020 চনত BTR চৰকাৰ অহাৰ পিছত প্ৰমোদ বড়ো ছাৰে আমাক যি এখন দলং দিছে, এই দলংখনৰ পৰা আমাৰ যি মেডিকেলত অহা যোৱাৰ যি সুবিধা হৈছে, এই সুবিধাৰ পৰা আমাৰ মাইনৰিটি সমাজ বহুত উৎফুল্লিত হৈছে। সেইকাৰণে আজি এই UPPL দলত 200ৰো অধিক মানুহ যোগদান কৰিবলৈ আহিছে। এনে কোনটো দলৰ পৰা ইয়াত মানে জইন কৰিব? এতিয়া ধৰক এই দলত এতিয়া BPF বেছি অংশ BPFৰ আছে, কিছু ইয়াত তাৰমানে বেছি অংশ BPFৰ আছে আৰু GSPৰো আছে, BJPৰো কিছু সংখ্যক আছে।